গাইছ আজি এটা এনেকুৱা ভিডিঅ' হ'ব না সেইটো ভিডিঅ' আপোনালোকে চাই থাকিব যদি ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব তো আলু আছে দালি আছে পিঁয়াজ আছে সকলো চাই লওক ইয়াতে এবাৰ খানা বহুত ভাল হ'ব আজি ফ্ৰেণ্ডছ আজি আমাৰ নিঙনি খোৱা যিটোৰ নাম হ'ল নিঙনি খোৱা তাৰ নাম নিঙনি খোৱা দিছোঁ এই সি আঞ্জাটো বনাব দালি আলু পিঁয়াজ জলকীয়া চব একেলগে থৈ দিছে এই সি আঞ্জাটো কেনেকৈ বনাই সি জানিব আৰু তাৰ আগতে মই এইটো দেখাই লৈছোঁ ৰান্ধনি মই নহয় বাৰু ৰান্ধনি নিঙনি খোৱা তাৰপৰা হাপা মাৰাত এতিয়া অলপ দেৰিকৈ আঞ্জাটো কেনেকৈ বনায় সেই বস্তুটো মই আপোনালোকক দেখাম গতিকে চাই থাকক আৰু কমেণ্ট কৰক কেনেকুৱা আঞ্জা বনাব ঐ তই কি কৰিছ ইয়াতে কি কৰিব ইহঁতৰ গেমে খালি গেমে আৰু গেমৰ বাহিৰে একো নাই ই পাবজি লাভাৰ আৰু পাবজি মানে এনেকুৱা নহয় যে পাবজিটো বেয়া বুলি কোৱা কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইটো বেয়া বাৰু বুজিছোঁ কিন্তু ই মেচিয়ৰ হৈছে ন মেচিয়ৰ হ'লে এনেকৈ কিয় খেলিব লাগে বুজিছোঁ ই অলপ আপোনালোকে বুজাব ল'ৰাটো এইটো চাই লওক পাবজি অনলি পাবজি লাভাৰ তাৰমানে সপোনতো তাৰমানে এনেকৈ পাবজি মাৰে আৰু সপোনতো এনেকৈ পাবজি মাৰে তাৰমানে কি কৰিম আৰু তো ইয়াতে তাৰমানে এটা নিঙনি খোৱা বুলি কৈছোঁ ন তাৰ ঘৰ হাপা মাৰাত আৰু বাকী দুটাৰ নাম তাৰমানে এতিয়ালৈ মেনশ্যন কৰা নাই ইহঁত দুটা নেলছন মেণ্ডেলা আৰু ইহঁতৰ নামকেইটা হেৰি কৰা নাই আৰু ইহঁতৰ চাউথ আফ্ৰিকাত এটা ঘৰ বাৰু ইহঁতৰ বাৰু পাছত আপোনালোকক ইণ্ট্ৰডিউচ কৰি দিম আৰু যিহেতু এটা খঙাল ল'ৰা আছে সি তাৰমানে এই নাহে তাৰমানে সি কেমেৰামেনৰ সৈতে জড়িত আৰু গতিকে আমি আজি কিহৰ লগত টপিকটো ৰিলেটিভ সেইটো আমি আপোনালোকক অলপ পিছত বুজাই এতিয়া আমাৰ নিঙনি খুৱাই মানে তেল দিব আৰু ইয়াতে তেলটো কিমান পৰিমাণত দিব মই চালোঁ বাৰু তেলটো দিলে তেলটো গৰম হ'ব এতিয়া আৰু গৰম হোৱাৰ পিছত আৰু তাত কি দিব নিঙনি খোৱা অলপ হেৰি কৰি আছে তাৰপিছত পিঁয়াজ দিব বাৰু এতিয়া পিঁয়াজ দিলে পিঁয়াজ ইমান দিব নালাগে মানে পিঁয়াজটো অকণমান দিলে হ'ল তাতে কিবা কৰিলে যাতে গম পায় আৰু পিঁয়াজৰ মাত মিলিছে তেলটো গৰম হৈছে না পিঁয়াজটো অলপমান লাল হ'ব দিয়া জ্বালা আৰু ৰহুন দিছে আমাৰ নিঙনি খুৱাই কিন্তু আঞ্জা ৰান্ধিব পাৰে মানে ই তাৰমানে ইয়াক লৈছোঁ অৰ্ডাৰৰ পৰা ই তাৰমানে লণ্ডনৰ পৰা শিকি আছে এই কুকটো ৰেচিপি কুক বুলি কয় মানে ই তাৰমানে যিকোনো আইটেম বনাব পাৰে আৰু ইয়াতে তাৰমানে শিকি আহিছে চব কোনো শিকি আহিছে ই এতিয়া হালধি দিলে এতিয়া মিক্স কৰি আছে আৰু ৰান্ধনিয়ে দাদা এইটো কি বুলি কয় চাওক गरम मसाला धनिया पाउडर मिर्च पाउडर जीरा पाउडर एवरीडे स्वाद के साथ चखना चाहिए एवरीडन এতিয়া মানে সব কুছ দিয়া হৈ গ'ল আৰু সব কুছ এতিয়া দিয়া হৈ গ'ল আমি মানে আৰু এতিয়া কি দিব এতিয়া মানে জালাৰ গুড়াটো দিব তাৰমানে ধৰিব লাগিব ন আৰু যাতে দিলত তাৰমানে ঠাণ্ডা পৰি যায় ধৰিব লাগিব যাতে তেতিয়াহে গম পাম আৰু আঞ্জা সোৱাদ কেনেকুৱা এইটো তাৰমানে লণ্ডনৰ ৰেচিপি নিঙনি খোৱা আমাৰ লগত জড়িত হৈ আছে আজি লৈ আহিছোঁ গাইজ নিঙনি খোৱা আঞ্জা ৰান্ধি আছে বৰ্তমান হুচেলৰ চিট মাত ওলাই আছে ভাত হওঁ কৰি আছে দালি দি দিলে আৰু এতিয়া হোটেলৰ চাউণ্ড আহি আছে মোৰ কামতে বুজিব মাকা এতিয়া দালি আলু আৰু ভাজি দিলে আৰু ৰুমত কি খানা হ'ব এতিয়া মানে দালিটো কালাৰ আহি গ'ল ধুনীয়াকৈ হালধি চালধি দি দিলে আৰু কালাৰ চালাৰ আহি গ'ল নিমখো দি দিলে পৰিমাণে এতিয়া লাৰি দিব মিক্স কৰি দিব তাৰপিছত ভিডিঅ'টো অলপ দেৰিকৈ আপোনালোকৰ ওচৰত দেখাই আছোঁ কি হ'ব আঞ্জাৰ কালাৰ তো গাইজ ফাইনেলি নিঙনি খুৱাই আঞ্জা বনাই দিলে আৰু গোটা দেখিছে কি গোটা বনাইছে লণ্ডন আমেৰিকা চবতে এনেকৈ বনাইছে এনেকুৱা গোটা হৈ গৈছে আজি খাই গম পাম তাৰমানে কেনেকুৱা হৈছে তাৰমানে আজি মজা লাগব ভিডিঅ'টো ইমানলৈ আজিলৈ সামৰি মাৰিছোঁ গতিকে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই কিনে আমাৰ মাজত যি কিনো আছে ভাৱ ভাৱনা চব ক্লিয়াৰ কৰি দিয়ক তো বাই বাই ফ্ৰেণ্ডছ